নমস্কাৰ। ওম শান্তকাৰং ভুজগশয়নম পদ্মনাভং সুৰেশং বিশ্বধাৰং গগনসদৃশং মেঘবৰ্ণম শুভঙ্গম লক্ষ্মীকান্তং কমলনয়নং যোগীৰ্ভি ধনগম্যং বন্দে বিষ্ণু ভৱভয়হৰম সৰ্বলোকৈকনাথম। ইতিমধ্যে উত্তৰায়ণ আৰম্ভ হৈছে, মকৰ ৰাশিত সূৰ্যই প্ৰৱেশ কৰিছে আৰু আজি মাঘ মাহৰ প্ৰথম দিনটোত ইতিমধ্যে অসমবাসী ৰাইজে বা বিভিন্ন লোক সংস্কৃতিৰ যিসকলে মকৰ সংক্ৰান্তি উৎসৱ মানে তেওঁলোকে ইতিমধ্যে ৰাতিপুৱাৰে পৰা মন্দিৰসমূহত পদাৰ্পণ কৰিছে ভক্তি কৰাৰ নিমিত্তে। আমিও কিছু আগত মন্দিৰ দৰ্শন কৰি আহিলোঁ। আজিৰ এই বিশেষ পবিত্ৰ দিনটোত সকলোৰে মংগল কামনাৰ নিমিত্তে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। এই পবিত্ৰ মাহ, মাঘৰ মাহ আৰু বিভিন্ন উৎসৱেৰে ভৰি পৰিব। সন্মুখত আৰু কিছুদিন পিছতে আহিব বৰদা চতুৰ্থীৰ গণেশ পূজা, তাৰে পিছদিনাই আহিব বসন্তকালীন বসন্ত পূজা, বসন্ত পঞ্চমীৰ সৰস্বতী পূজা ভাগ। গতিকে মাঘ বিহু আচলতে হৈছিলে কৃষি প্ৰধান অঞ্চলত কৃষিসমূহ চপোৱাৰ সময়। এতিয়া এই গোটেই বছৰ যদি যি কষ্টৰ অন্তত গোটেই খেতিভূমি, খেতিৰ উৰ্বৰা শক্তি বা খেতিৰ ফচলসমূহ আহি আমাৰ ভঁৰালত সোমাল আৰু সেই উৎসৱৰ আনন্দতে মাঘ বিহু আয়োজন কৰা হয়। মাঘ বিহু আদিম যুগৰে পৰা চলি আহিছে যদিও এই মাঘ বিহুটো আচলতে বড়োমূলীয় লোকসকলৰে প্ৰধান উৎসৱ আছিল। বড়ো সম্প্ৰদায়ৰ লোকসকলৰ প্ৰধান উৎসৱ আছিল এই মাঘ বিহু। তেতিয়াৰ পৰাই এই বিহু গোটেই অসমত এক গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে পালন কৰি অহা হৈছে। চুতীয়া আৰু আহোম ৰাজত্ব কালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলি জনা যায়। আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰ পৰাই বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল ধেমালি ৰং ৰহইচৰে আয়োজন কৰা হৈছিলে। ৰজাসকলৰ লগতে ডা ডাঙৰীয়াসকল উপস্থিত হৈ এই উৎসৱ উপভোগ কৰিছিলে আৰু আকাশৰ সেন, কনুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰং লগোৱা হৈছিলে। সেইদৰে হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, মহ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিও সেই সময়ৰে ৰজাদিনীয়া প্ৰচলন। আজিও আমাৰ ওচৰতে হাজো মন্দিৰত বুলবুলি চৰাইৰ যুঁজ হয়, আহতগুৰিত মহ যুঁজ হয়। গতিকে বিভিন্ন লোকাচাৰ মতে এই উৎসৱসমূহ চলি আহি আছে বা উৎসৱৰ লগতে কলা সংস্কৃতিৰে আমি চহকী হৈ গৈ আছোঁ। মই কৈছিলোঁ নতুন বছৰত প্ৰত্যেক দিনৰ ফলাফলসমূহ কম বুলি, যদিও মই জ্যোতিষী নহয়, পূজাৰী হিচাপে মই যিখিনি আয়ত্ব কৰিছোঁ। আজি মাঘৰ 1 তাৰিখ ৰাতিপুৱা 11:19 পৰাই নামকৰণ, দীক্ষা, নৱবস্ত্ৰ পৰিধান, পুং ৰত্ন ধাৰণ, দেৱতা গঠন, ক্ৰয় বাণিজ্য, বিপন্ন আৰম্ভ। ক্ৰয় বাণিজ্য মানে কোনোবাই যদি বেহা বেপাৰ আৰম্ভ কৰিব খোজে, কোনোবাই যদি দোকান খুলিব খোজে, দোকান লোৱা দিন, কাৰখানা আৰম্ভ কৰাৰ দিন, তাৰপিছত শান্তি ষষ্ঠন মানে সমস্ত শুভ দিন। গতিকে আজি এটা বিশেষ দিন, যিটো দিনত আনকি গছপুলি ৰোপণ পৰ্যন্ত কৰিব পাৰে, এটা শুভ দিন। আৰু আজি আনকি লক্ষী পূজাও কৰিব পৰা এটা শুভ দিন। সন্ধিয়াৰ ভাগত লক্ষী পূজাও কৰিব পাৰি। আজিৰ শুভ সময়খিনি আছিলে ৰাতিপুৱা 11:29 পৰা 3:10 এটা শুভ সময় আছে। ইফালে 4:39 পৰা সন্ধিয়া 6:15 পৰ্যন্ত, তাৰপিছতো 8:50 পৰ্যন্ত শুভ সময় থাকিব। আজিৰ ৰাশিফল অনুযায়ী আজি মেষ ৰাশিৰ চিন্তা, বৃষ ৰাশিৰ যশ, মিথুন ৰাশিৰ কৰ্ম উন্নতি, কৰ্কট ৰাশিত ভয়, সিংহ ৰাশিৰ লাভ, কন্যাত বন্ধুত্ব, তুলা ৰাশিত শান্তি, বৃশ্চিক ৰাশিৰ ভ্ৰমণ, ধনু ৰাশিৰ শুভ, মকৰ ৰাশিৰ প্ৰাপ্তি, কুম্ভৰ দ্ৰব্যহানি আৰু মীন ৰাশিৰ অশান্তি। যদিও ৰাশিফলত এনেকুৱা ধৰণৰ কথাখিনি আছে, আপোনালোকে নিজৰ মনক কোনোদিন দুৰ্বল নকৰিব, নিজৰ কৰ্ম নিজে কৰি যাব শুদ্ধ চিত্তে, ভগৱানক প্ৰাৰ্থনা কৰি যাব। কোনো বেয়া কামে যদি আপোনালোকে নিগেটিভটো লয় তেতিয়াহ'লে হয়তো বেয়া হ'ব। বেয়াৰ দিনতো আপোনালোকে ভাল হ'বলৈ ভগৱানক প্ৰাৰ্থনা কৰিব, নিশ্চয় ফল পাব। এই হিচাপতে মই অহাকালিৰ সময়খিনিও কৈ দিছোঁ। যিহেতু আজি আৰু অহাকালিৰ ভিডিঅ'টো আজিতে দি থ'ম। যোৱাকালিতে এইটো দিব লাগিছিল কিন্তু দিয়া নহ'ল, গতিকে আজিও দিয়াতে দেৰিয়ে হ'ল। তৎসত্ত্বেও মই অহাকালিৰ কথাখিনি কৈ দিছোঁ। অহাকালিৰ শুভ সময় আপোনাৰ দিনৰ 12:13 পিছত বিক্ৰয় বাণিজ্য
ধান্য ছেদন ধান কটা অনুষ্ঠান কৰিব পাৰে গাত্ৰ হৰিদ্ৰা অৱৰণ্য এইবিলাক আনকি বিয়া বাৰুৰো কালি দিন দিছে কালি ৰাশিফল মতে মেঘ ৰাশিৰ কষ্ট বৃষ ৰাশিৰ কামনা মিথুনৰ কামনা কৰ্কটৰ কৰুণা সিংহৰ সুযোগ কন্যাৰ ভ্ৰমণ তুলা ৰাশিৰ সন্তান সুখ বৃশ্চিক ৰাশিৰ ব্যৰ্থতা ধনু ৰাশিৰ ধনলাভ মকৰ ৰাশিৰ আঘাত কুম্ভ ৰাশিৰ ক্লান্তি মীন ৰাশিৰ মিঠা দুৰ্নাম কোনোবাই আপোনাক মীন ৰাশিৰ লোকসকলক মিছাতে দুৰ্নাম বা অপযশ জাপি দিব পাৰে সাৱধানে থাকিব তথাপিও নিগেটিভ কথা মনত চিন্তা নকৰিব কালিৰ শুভ সময় বুলি ক'লে ৰাতিপুৱাৰে পৰা মোটামুটিভাৱে দিনটো 5মান বজালৈকে শুভ সময় থাকিবই গতিকে আপোনালোকে কালিৰ দিনটো নিশ্চয় ভালেৰে যাওক শুভ হওক গোটেই ফালৰ পৰা আপোনালোকৰ অশান্তি অপ্ৰীতি অপায় অমংগল সমস্ত নিৰাময় হৈ থাকক আৰু আগত দিনত এনেদৰে আপোনালোকক উপকৃত হ'ব পৰা ধৰণেৰে বিভিন্ন সময়ত বিভিন্ন ধৰণে ভিডিঅ'বিলাক নিৰ্মাণ কৰিবলৈ চাম যদি মোৰ ভিডিঅ'বিলাকে আপোনালোকক কোনোবা ক্ষেত্ৰত অনুপ্ৰাণিত কৰিছে তেতিয়াহ'লে মোক আপোনালোকে সঁহাৰি দিব মই নিশ্চয় আনন্দিত হ'ম আজিলৈ এৰিছোঁ নমস্কাৰ